ভোলাবাৰী নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত ওদালগুৰি জিলা সাহিত্য সভাৰ বিষ্ণুৰাভা দিৱস উদযাপনৰ সফল সামৰণি পৰে। শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সহযোগত উদযাপন সমিতিৰ আতিথ্যত অনুষ্ঠিত ওদালগুৰি জিলা সাহিত্য সভাৰ বিষ্ণুৰাভা দিৱস উদযাপনৰ মুকলি সভাৰ সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি তজাৰ আলী আহমেদে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ শিল্পী পবিত্ৰ ৰাভা। অনুষ্ঠানত টংলা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক বিকন চন্দ্ৰ ডেকা আৰু মুদৈবাৰী সমষ্টিৰ পাৰিষদ দিগন্ত বৰুৱাক অভিনন্দন জ্ঞাপন কৰা হয়। বিশিষ্ট ভাস্কৰ্য শিল্পী খৰ্গেশ্বৰ বড়োলৈ শিল্পী সম্বৰ্ধনা আগবঢ়োৱা হয়। লগতে সভাত ডাক্তৰ গৌৰৱ দাসৰ এখনি কাব্যপুথি আৰু আচাৰ্য নন্দীৰাম মহন্তৰ ধৰ্মমূলক গ্ৰন্থ উন্মোচন কৰা হয়। শেষত অসম সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি পৰে। কথা হৈছে যে সাহিত্য সভায় যেহেতু আমাৰ এটা জাতীয় অনুষ্ঠান, যে সাহিত্য সভায় কি ধৰণে আগবাঢ়িলে, সাহিত্য সভায় কি ধৰণে কাম কৰিলে আজিৰ এই মিটিংখনত হয়তো যিখিনি আজি যে ChatGPT চলায় বা AI চলায়, আজিৰ যিখিনি নতুন প্ৰজন্ম সেইখিনিয়ে কেতিয়া এই মিটিংখনত আহিব, কোনখিনি সময়ত আমি কাক মাতিলে, কোনখিনি সময়ত কাক মাতি পেলাই আমি কথা ক'ব দিলে সেই ল'ৰা ছোৱালীখিনি উপকৃত হ'ব, সেইটো অকণমান সভাপতি মহোদয়ক আজিৰ মিটিঙৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ, অকণমান আমি চিন্তা চৰ্চা কৰিব লাগিব।